হেল্ল' এভৰিৱান আছেনে ভালে আপোনালোকে কি খবৰনো বহুত দিন হ'ল বহুত দিনৰ মূৰত আজি আকৌ নতুন এটা ব্লগ লৈ আপোনালোকৰ ওচৰত অলপ কিবা অসুবিধাৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ বাকী আজি আকৌ ৰাতিপুৱাৰ পৰা নতুন দিন এটা ষ্টাৰ্ট কৰিছোঁ ডিউটি যাব লাগিব বাৰু ডিউটি যাব ওলাইছোঁ বাকী আৰু আপোনালোকৰ কেনে জনাবচোন মই বাৰু এইকেইদিন ৰুম বিচাৰি ফুৰিছোঁ আৰু কিবা কিবি অলপ অকলে কৰিবলগীয়া হৈছেতো সেইটো কাৰণে বেছি কথা পাতিব সময় পোৱা নাই অৱশ্যে ব্লগিং কৰিব টাইম পোৱা নাই মই সেইটো কাৰণে আৰু কৈছিলোঁ নহয় আপোনালোকক মোৰ এক্সামো আহি আছে সেইটো কাৰণে মই অলপ পঢ়া শুনাটো ব্যস্ত হ'বলগীয়া হৈছে এতিয়া আকৌ সৰু ল'ৰা ছোৱালীৰ নিচিনা এক্সাম দিবলগীয়া হ'ব ডিচেম্বৰত আছে যিহেতু এক্সাম এতিয়া ওলালোঁ মই মোৰ খাজানা থকা ঘৰটো মাৰিলোঁ তলা আৰু এতিয়া ওলাইছোঁ যাবলৈকে আকৌ জাবৰৰ টোপোলা দুটা আনিম বুলি ভাবিছিলোঁ পাহৰি থাকিলোঁ বাকী যিয়ে নহওক বাৰু ব'লক মই সিদ্ধিকাৰ কাৰণে সদায়ে এনেকৈ বনাই আনো টিফিন যিহেতু দেৰি হয় নহয় জানো 2টামান বজালৈকে ৰাতিপুৱা 9:30 10টাৰ পৰা গতিকে তাইৰ কাৰণে টিফিন বনাই লগতে মই অলপ কিবা খাই দিওঁ নহ'লে তাই ভোক লাগিব নহয় জানো আৰু বাহিৰৰ পেকেটবিলাক নোখোৱাওঁ আৰু গৈছিলোঁ আজিও ৰুম বিচাৰি ৰুমটো কেনে লাগিছে বাৰু চাবচোন আপোনালোকে ধুনীয়াই নহয় জানো মই এতিয়া যিটোত আছোঁ সেনেকুৱাই আৰু ৰেটটো ছেমে হয় একে সমানেই পইচা আৰু এইটো কি ইউজ কৰা নাই কোনো একেবাৰেই নতুন ৰুম 2টা ৰুম কিটচেন বাথৰুম এনেকুৱা খালি মই এতিয়া য'ত আছোঁ নহয় জানো সেইটোতকৈ ভালেখিনিও সৰু হয় ডিউটিৰ পৰা ঘূৰি আহিলোঁ আৰু ৰুম চাইও ঘূৰি আহিলোঁ আজি তাই অলপ শাস্তি কৰিছে মোক ৰুম বিচাৰি বিট কৰি গাড়ীয়ে ফুৰিবলগীয়া হৈছে নহয় জানো যিটো ৰুমত গ'লোঁ বৰ ধুনীয়া হস্পিটেলৰ ওচৰতেই মই যিখন হস্পিটেলত কৰোঁ চাওঁ বাৰু কি হয় দেখা যাওক একে সমানেই দামো একে সমানেই এতিয়া মোৰ ইয়াতে মাহটো পূৰ হ'লে আৰু সিফালে যাব পাৰিম নহয় জানো আহি পালোঁ মোৰ বাংলা মই ভাড়া থকা ঘৰটো আহি এতিয়া আকৌ ওলাই যাম বুলি ভাবিছোঁ এবাৰ বজাৰলৈ বুলি কি হয় চাওঁ বাৰু নাজানো আৰু যদি সিদ্ধিকাই আকৌ শাস্তি নকৰে আৰু যদি শাস্তি কৰেই তেতিয়াহ'লেতো আৰু নোৱাৰিমেই বাৰু বাকী আৰু আপোনালোকে বাৰু ভিডিঅ'বিলাক যে চাই কেনেকুৱা লাগে ক'বচোন আপোনালোকে আৰু মই যিহেতু নতুন আৰু অকলে এইবিলাক কৰোঁ গতিকে যদি কিবা ভুল হয় তেতিয়াহ'লে ক'ব বোলে কোনখিনিত কিবা ভুল হৈছিলে নেকি কোনখিনিত কি কৰিবলগীয়া আছে ময়ো ইমান বিশেষ নাজানো আৰু জনাবচোন আপোনালোকে কমেণ্টত কেনেকুৱা লাগিছে যদি বেয়া লাগিছে সেইটোও ক'ব মই আপোনালোকৰ কাৰণে আৰু ভাল কৰিবলৈ চেষ্টা কৰিম আৰু যদি ভাল লাগিছে সেইটোও জনাব কিমান ভাল লাগিছে আৰু যিসকল নতুন ভিউৱাৰ্ছ আপোনালোকৰ মাজত আছে তেওঁলোকে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ অৱশ্যে সিদ্ধিকাৰ চেনেল এতিয়া তাই সৰু আছে যিহেতু সেইটো কাৰণে মই চলাওঁ তাই যেতিয়া জানা হ'ব ডাঙৰ হ'ব মই ভাবিছোঁ আৰু ভৱিষ্যতলৈ যদি ভালে কুশলে থাকোঁ আৰু তাই যেতিয়া ডাঙৰ হ'ব জনা হ'ব তেতিয়া আগৰ সৰুৰে ভিডিঅ'বিলাকো চাব পাৰিব আৰু সদায়নো ক'ত আৰু শিলচৰত থাকিম নহয় জানো এদিন হ'লেওতো ঘৰলৈ যাম আৰু যামেই অৱশ্যে বেছিদিন নাথাকোঁ ইয়াতেতো টেম্পৰাৰী কামতহে আহিছিলোঁ গতিকে তাই ডাঙৰ হ'লে চাব পাৰিব যে মোৰ মাৰ লগত শিলচৰত আছিলোঁ এনেকৈ বুলি কি কৰিছিলে ক'ত আছিলে ক'ত গৈছিলে মোৰ লগত এইবিলাক চাব পাৰিব আৰু ডাঙৰ হ'লে নিজে ব্লগিং কৰিব পাৰিব মইতো তেতিয়ালৈকে বুঢ়াই হ'ম চাগে সেইটো কাৰণে জনাবচোন আপোনালোকে মোৰ ভিডিঅ'বিলাক পাৰিছোঁনে আপোনালোকে বিচৰা হিচাপে আৰু ইয়াতকৈও আৰু ভাল কৰিবলৈ মই বাৰু চেষ্টা কৰিম যিমান পাৰোঁ আপোনালোকক ভাল ভ্লগ কৰি দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে মোক সহায় কৰিব আৰু যিসকল নতুন ভিউৱাৰ্ছ তেওঁলোকেও মোক জনাব যে কেনেকুৱা লাগিছে আৰু আমাৰ যিসকল পুৰণা ভিউৱাৰ্ছ তেওঁলোকে লাইক কৰিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব আপোনালোকে আৰু মই কিমানখিনি পাৰিছোঁ কৰিবলৈ মই পাৰালৈকে মোৰ গোটেইখিনি চেষ্টাই চলাইছোঁ
আহি পালোঁ বাৰু ডিউটিৰ পৰা মাজতে এইখিনি কথা আপোনালোকে ক'লে বেয়া নাপাব আপোনালোকে আমি আহি এতিয়া ৰেষ্ট কৰিলোঁ মানে ভাত পানী খালোঁ গা পা ধুলোঁ বাহিৰত অলপ কাপোৰ আছিলে লৈ আহিলোঁ তাই মানে কি কৰিছে নেমু টেঙা ইমান ভাল পায় নেমু টেঙা খাই আৰু অকণমান যদি নেমু টেঙাত অকণমান নিমখ লগাই দিওঁ গোটেই মানে বাকলিৰে সৈতে খাই দিয়ে মানে টেঙা ধৰে নে নালাগে তাই গমেই নাপায় আৰু তিয়ঁহ মানে তিয়ঁহ আৰু নেমু টেঙা অকণমান নিমখ লগাই খাব দিলে আৰু বেলেগ দিব নালাগে আৰু চাওকচোন কেনে কৰিছে অলপ ওলাই গৈছিলোঁ ওচৰৰে দোকানখনলৈকে তাই মানে কিবা কিবি খাম বুলি ক'লে কোৱা কাৰণে লৈ গ'লোঁ আৰু পঢ়িব দিছোঁ বাৰু এতিয়া যাতে কিবা কিবিবিলাক খাই উঠি আহি পঢ়ে মানে একদম পঢ়িবলৈ টান পায় গাখীৰ অলপ দিলোঁ তাইক ইমান পঢ়িবলৈ টান পায় তাইক মানে পঢ়িব দিলে হেনো তাইৰ মানে তলপেটটো বিষায় মোক কয় আৰু মানে আগতেই কিবা হোৱা ভৰিত যদি এটা দাগ আছে সেইটো দাগো দেখুৱাই যে এইটো এনেকুৱা হৈছে আজি মোক মোকে কামুৰিছে সেইটো কাৰণে এনেকুৱা হ'ল আজি নপঢ়োঁ দিয়া আজি পঢ়িব নালাগে তথাপিতো পঢ়াইছোঁ বাৰু মই কিবাকে অলপ পঢ়িছে একফালৰ পৰা আৰু অলপ অলপ লিখিব পৰা হৈছে কিন্তু আমি স্কুলত দিলে মনোযোগ দিব চাগে মানে লগৰ কিছুমান লগ পাব আৰু স্কুলত দিম বুলি ভাবিছোঁ জানুৱাৰীৰ পৰা কি কৰোঁ চাই লওঁ লগৰবিলাক লগ পালে আৰু স্কুলত অলপ মানে টাইম টেবুল মেইনটেইন হ'ব নহয় জানো তেতিয়া নিশ্চয় পঢ়া কথা আগ্ৰহী হ'ব পঢ়াৰ প্ৰতি আৰু পঢ়াটোনো কি বস্তু জানা হ'ব আজিলৈকে বাৰু ইমানেই আগলৈকে আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈকে বাৰু বাই বাই আপোনালোকে ভিডিঅ'টো চাব শ্বেয়াৰ কৰিব কমেণ্টছ কৰিব আৰু যিসকল নতুন ভিউৱাৰ্ছ আকৌ কৈছোঁ পুনৰ আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব